আমি সৰু পাই স্কুলত আমাক শিকাই আহিছে হয়নে নহয় কিন্তু এটা কথা জানি ৰ'বা যিটো এইটো ভূমিকম্প হৈছে পৃথিৱীৰ ভিতৰত সবতকৈ ডাঙৰ ডিষ্ট্ৰাকটিভ এটা জিঅ'ফিজিকেল ফেনোমেনা হয় আৰু তাৰ ফলত প্ৰত্যেক বছৰে বহুত মানুহ মৰিছে হয় নহয় সেইটো কাৰণে ইয়াৰ পৰা দৌৰি লাভ নাই কিন্তু আৰু যদি যাবলগীয়া আছে তো যাবই লাগিব ৰোহিত ছাৰেতো জিঅ'গ্ৰাফি ক্লাছত পঢ়াইছে হয়নে আছে যদি ময়ো দেখুৱাই দিওঁ এটা পটককৈ তোমালোকক ইয়াত আছেনে নাই মই চাই দিছোঁ বাৰু এপ ষ্টাডি মেটেৰিয়েল আৰ্থকুইক এইটো তুমি যদি চোৱা ক্লাছৰ মাজতে মই এবাৰ দেখাই দিছোঁ আৰ্থকুইকৰ যদি আছে এইটো তুমি এইটো আৰ্থকুইক মানে মেজৰ ইয়াত কি আছে এইবিলাক চব প্লেট থাকে ন ছাৰে ক্লাছত যে তোমালোকক কৰাইছিলে এইবিলাক কি হয় আমাৰ যিখন তোমাৰ পৃথিৱীখন এইখন এটা চলিড মাছ নহয় মানে একেটা বস্তুৱে নহয় ওপৰৰ আৱৰণটো এইটো হৈছে পৃথক পৃথকে কি হৈছে ইয়াত প্লেটৰ নিচিনাকৈ টুকুৰা টুকুৰি কিছুমান আছে যেনেকৈ ইয়াত আমি পঢ়িছিলোঁ ন জিঅ'গ্ৰাফি ক্লাছত আগতে এইবিলাক চব এটা মেজৰ প্লেটবিলাক ইয়াত দেখুৱাই থোৱা আছে এই প্লেটবিলাকে কি কৰে ন এইখিনি লৰি থাকে তো কেতিয়াবা কি হয় সিহঁতৰ ঘৰখন হয় ঘৰখন এনেকৈও হ'ব পাৰে ওপৰলৈ তললৈও যাব পাৰে বা ইটোৱে সিটোক এনেকৈ ঘৰখন কৰিব পাৰে এই ঘৰখনৰ ফলত কি হয় মেছিভ এনাৰ্জি ৰিলিজ হয় আৰু এই যেতিয়া এনাৰ্জি ৰিলিজ হ'ব তাৰ ফলতে কি হ'ব তোমাৰ ভূমিকম্পৰ সৃষ্টি হয় আমি পঢ়িছোঁ সাগৰ তলতো কিছুমান হয় আগতে আমি চুনামি এক্সামত আহে ন সাগৰ তলত হোৱা ভূমিকম্প এইটো যদি তুমি চোৱা এইটো কি যদি ইয়াত তলত এই প্লেট টেকটনিক্স ফল্টবিলাকৰ কাৰণে যেতিয়া তোমাৰ এই ঘৰখনৰ ফলত যেতিয়া তোমাৰ কি হ'ব কিছুমান ৱেভ জেনেৰেট হ'ব এনাৰ্জি জেনেৰেট হ'ব তো এনাৰ্জিবিলাক এনেকৈ মুভ হ'ব এইটো যিটো জেগাত হয় যিটো জেগাত প্ৰথমতে এনাৰ্জিটো উৎপন্ন হ'ব সেইটোক আমি কি বুলি কওঁ ফ'কাছ বুলি কওঁ কিছুমানে কোৰ বুলি কয় ফ'কাছ বা কোৰ আৰু এইটো লাহে ধীৰে কি হ'ব এইটো ওপৰলৈ আহিব যেতিয়া এইটো আহি এই ৱেভটো আহি পেলাই যেতিয়া আমাৰ ছাৰ্ফেচ মানে এইটো একদম সমতল মাটিত মানে ওপৰত যেতিয়া ইয়াত কি হ'ব ধাক্কা খাব তেতিয়াহ'লে সেইটোক সেই জেগাটোক আমি কি বুলি কওঁ সেই জেগাটোক আমি কওঁ ইপি চেণ্টাৰ বুলি কওঁ সেইটো জেগা হয় আৰু ইয়াৰ পৰা কি হ'ব আকৌ সি এনেকৈ ৱেভ হৈ গুচি যাব আৰু ইয়াত যিটো ৱেভ হয় সেইটো ৱেভক আমি কি বুলি ক'ব পাৰোঁ ছাৰ্ফেচ ৱেভ তো এই যে যিটো ৱেভবোৰ যায় সেই ৱেভটোক আমি জেনেৰেলি দুটা পাৰ্টত ডিভাইড কৰিব পাৰোঁ হয়নে এটা কিছুমান আছিলে তোমাৰ প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী যিটো প্ৰাইমেৰী ৱেভ আছিলে সেই ৱেভটো দুটা জেগাদি পাৰ হৈ যাব পাৰে মানে লিকুইড আৰু সলিড দুটা জেগাদি কিন্তু যিটো ছেকেণ্ডেৰী ৱেভ আছে সেইটো কি হ'ব পাৰে তোমাৰ অনলি লিকুইডিটিয়ে পাৰ হয় তো তেনেকুৱা আৰু এই যিটো ৱেভবোৰ যে যায় এতিয়া কোনটো কিমান স্পীডত গ'ল এনাৰ্জি কি আমি কেনেকৈ গম পাম আৰু যিটো ভূমিকম্পৰ যিটো ৱেভ হয় সেই ৱেভটো মেজাৰ্ড কৰে কোনে এইটোক আমি কি বুলি কওঁ এইটো হয় তোমাৰ ছিজমোমিটাৰে কি দিয়ে ছিজমোগ্ৰাফিক থ্ৰু দি আমি ৱেভটো গম পাব পাৰোঁ কিমান তাৰ ভূমিকম্পৰ ইণ্টেনচিটি কিমান আৰু তাৰ ৰ এনাৰ্জি কিমান যিটো ৰ এনাৰ্জি আমি ক'ৰ পৰা গম পাব পাৰোঁ ইয়ে দিব তোমাৰ ৰিক্টাৰ স্কেলৰ পৰা গম পাব পাৰোঁ ৰ এনাৰ্জি কিমান আৰু তাৰ ইউনিট হৈছে 0 পৰা 10 আৰু যিটো তাৰ ইণ্টেনচিটি ভূমিকম্পৰ ইণ্টেনচিটি কিমান সেইটো মাৰ্কেলি স্কেলৰ পৰা গম পাব পাৰোঁ আৰু তাৰ তোমাৰ যিটো হেৰি আছে ইউনিট আছে 0 to 12 তো ইয়াৰ থ্ৰু দি আমি ভূমিকম্পৰ কথা গম পাব পাৰোঁ আৰু আজি অলপ কৈ দিলোঁ এইটো তোমালোকক ৰোহিত ছাৰে ভালকৈ পঢ়াই দিব জিঅ'গ্ৰাফি আজি ভূমিকম্প আহিলে কাৰণে মই কৈ দিলোঁ খালি তাৰ মাজতে পাই গ'লোঁ কিন্তু ভূমিকম্পত কোনো দৌৰি যাব নালাগে ষ্টেয়াৰ চিটি পলাব নালাগে লিফ্ট ইউজ কৰিব নালাগে তো সেইখিনি কথা আমাক স্কুলৰ পৰা শিকাইছে যে পৰাপক্ষত কি কৰিব লাগে আমি যে ভাল মজবুত জেগা এটা ৰখিব লাগে পৰাপক্ষত মুকলি ঠাইত যাব লাগে তেওঁ যদি বিল্ডিঙত আছে তুমি খুটাৰ ওচৰত ৰখি থাকিব লাগিব কিন্তু দৌৰা ঢাপৰ নকৰিবা দৌৰা ঢাপৰতহে বেছি তোমাৰ কি হয় ক্ষতিসাধন হয় তো সেইটো কাৰণে মই তোমালোক ক্লাছৰ মাজতে কৈ দিলোঁ তো আকৌ আমি আমাৰ নিজৰ চেপ্টাৰলৈ যাওঁ